মহাই বনাই আছে ৰাতিৰ খানা যোগাল আৰু যোগালী মিষ্টাৰ কমল কমল বাবা কি এই মাছ না কি লোকেল মাছ তো আজি আমি বৰ্তমান আছোঁ আপোনাৰ গোৱালপাৰাত উপস্থিত এইখিনি জেগাৰ নাম কি আছিল আগিয়াত আছোঁ আৰু কলিতাপাৰা আগিয়াৰ কলিতাপাৰাত আছোঁ আৰু ইয়াতে এটা আপোনাৰ ঘৰুৱা প্ৰগ্ৰেম এটা আছিলে যিটো প্ৰগ্ৰেমত আমি আহিলোঁ আৰু এতিয়া ৰাতি বাজিছে আপোনাৰ দেখিব পাইছে টাইম অলমষ্ট 7:56 অলমষ্ট 8টা বাজে এতিয়া আৰু এতিয়া ৰাতিৰ যিটো খানা তাৰে যা যোগাৰ কৰি আছে তো কি বনাই দেখাম আপোনালোকক অলৰেডি দুপৰীয়া চবে খাই লৈ গ'ল আৰু এতিয়া ৰাতি আমি যিখিনি ফেমিলি মেম্বাৰ আছোঁ সেইখিনি খাম এতিয়া তো আপোনালোকক দেখাই আছোঁ কি কৰে আৰু বনাই আছে এওঁলোকে এয়া ৰান্ধনি এইবিলাক চিফ গেষ্ট চাই আছে তেওঁলোকে আৰু তেওঁলোকে অলপ মানে টেষ্ট কৰিব কেনেকুৱা হৈছে কি হৈছে ক'ব বাকী এইটো ৰান্ধনি এবাৰ তো এয়া বৰ্তমান মাংস ৰান্ধি থকা হৈছে দেখিবলৈ হৈছে এইটো চিষ্টেমত মাংস ৰান্ধি পোৱা নাছিলোঁ আগতে কিন্তু মই আলুখিনি পিঁয়াজ আলু দিছে তাত ডাইৰেক্ট মাংস ৰান্ধি দিছোঁ এইটো চাইনিজ চিষ্টেম মানে আৰু এখেতে মাতি আছে জোগালী পাতি এই মাংস হৈ গ'ল দেখিছে এই মাংস বনোৱা ষ্টাইল জোগালী মানক আপোনাৰ জোগালী মানক জোগালী দেখা আমাৰ এয়া দেখি গৈছে সুস্বাদু খাদ্য আমি বনাই আছোঁ আপোনালোকে খাই থাকক অসমত অকল ইয়েছ দিছে এইবাৰ কি আৰু জলদি যাওঁ মুখত বতা দাঁতে দি বতা এতে বস্তু দিয়ক নেকি এক নিদি তো আপোনালোকক দেখাই দিম কেনেকৈ বনাম সিজিলি হ'ল আৰু নিমখটো সোমালি হ'ল সেয়ে মাংস ৰান্ধি যাম বৰ্তমান ৰাখি দিয়ক আৰু দেখাই আছোঁ অলপ পিছত আপুনি এনেকৈ নহয় এনেকৈ কৰা তো আজি আপোনালোকে দেখা পাইছে যে কটাৰীৰে আদা নহৰু পিচি আছে মানুহে গোটেই কটাত আৰু আমাৰ কমন আছে বটি আছে আদাত চৰি কটাৰী দি গতিকে মাৰ্ক কৰিব লগা কথা এইটো মনত ৰাখিব মাৰ্ক আৰু মোক দিয়ক অলপ নোৱাৰি থাকিব লাগিব নেকি নিমখ আছে না সুন্দৰ এটা স্মেল লাগিছে মাংসৰ আপোনালোকে যদি খাই মই আপোনালোকক পঠাই দিম ইয়াৰ পৰাই গোৱালপাৰা আপোনাৰ ইয়েছ নিমখ গেছ টাইম দেখাই দিব এই মাংস বেলেগ টেষ্টি হ'ব মাংস এই চাওক কি দিছে তাত হালধি অ' ৱাও হালধি জাৰ্মানিক ষ্টাইল জাৰ্মানী আৰু আমি ইয়াৰ পৰা এতিয়া গুৱাহাটীত যাব লাগিব ভাত পানী ৰাতি খাই লৈ ইয়াৰ পৰা আমি ওলাই যাম ঠিক আছে দেখাই দিম আঞ্জাখন কেনেকুৱা ওলাই ফাইনেলি আৰু এইটো চিকেনটোৰ নাম মই কি নাম ভাবি আছোঁ গৰমত ব্ৰইলাৰৰ ঠেং চিকেন য়েছ গৰমত ব্ৰইলাৰৰ ঠেং বনাইছোঁ হ'ব নেকি হৈ যাব আহক ইফালে আহক কামালি নাম দিছোঁ বৰ্তমান কামিলি এইটো আনাৰো ডাঙৰ নেকি ভিন্দ বাবা বিস্কুট দি দে লৈ আহা কামিলি আহি আছোঁ আহক ভাগি অলপ একো নাই হৈ যাব এই দেখিছে দিছে আমাৰ কামিলিয়ে ডকুমেণ্ট দি দিছে পুৰা মাংসত এই আদা নহৰু ভালকৈ তিয়াই উপায় নাই এইটো আৰু কিমানকৈ দিবা এই মাংস হৈ আছে এতিয়া
ঢাকনাখন দিবৰ কাৰণে ভীমৰ চৰিয়াৰ ঢাকনখন আনি দিব লাগিব ইয়াত। এইটো কি দিছে? এভৰিডে ধনিয়া পাউডাৰ দিবা মাৰি দিবা, ধনিয়া পাউডাৰ মাৰি চাই দিব। তো ধনিয়া পাউডাৰ মাৰিলে মানে স্মেল ধুনীয়া দিয়ক, মঠা দি দিয়ক। কি কটাৰীখন দিয়া দিয়ক। তলত লাগিলে ফাৰ্ষ্ট দৌৰে তলত লাগি গ'ল। এবার কামড়ে লাগি গেছে। ইয়েস হিমত সরিয়া আমি মানে মাংস বনাই আছে। কি করো? রবা 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 আমার ভিডিও তুমি কি দিবা মাংস? দই আছে দই। দই না। তো ইয়াতে আমি এটা দইও মাৰিম মানে ইটস আ বাটাৰ দই মিক্স। মনত ৰাখিব কিবা কানি নাম আৰু বাটাৰ দই মিক্স। মানুহ আহি আছে গৈ আছে আৰু মাংস বনাই আছে। বাটাৰ দই এই পানী সন্মানৰ কথা আছে। ব্ৰইলাৰৰ মাংসত ইমান পানী যে সন্মান গুচি যাব না। পানী চাওক ব্ৰইলাৰৰ মাংসত নহয় নহয়, এইটো শুকাব লাগিব না পানীটো, বুজা নাই আপুনি? কমল দাস কমলি এই পানীটো শুকাব লাগিব। আলু বেছিকৈ দিবা। গতিকে চাওক ব্ৰইলাৰৰ মাংসত ইমান পানী দিব পানী 15জন মানুহৰ খানা পানী নাই পানী চৰি এই পানীটো এটি দি দিয়া অঁ নাওকে আৰু হৈ যাব। জলেদি ভাত খাব আমি লাগে কিহেদি ভাত খাব আপুনি? জলেদি। কিন্তু মাংসৰ কালাৰ আহিছে কিন্তু কমল মা মাংসৰ কালাৰ আহিছে কিন্তু। তো আমাৰ মাংস ৰন্ধা অলমষ্ট মানে হ'লেই আৰু তাৰপিছত এই মহাই মেইনলি বহুত কষ্ট কৰি গুৱাহাটীৰ পৰা গাড়ী চলাই আহিছে তেখেতে আৰু এতিয়া ৰান্ধিব আছে। মহা কি হ'ল নেকি নে কি কৰিলা? এক্সট্ৰিম ৰাইট অ'কে এইটো বন্ধ কৰিলোঁ। তো মানে আঞ্জা মই মানে ফিনিচিঙৰ ছিগনেল দিলে কিবা এটা আৰু আঞ্জা হ'ল। এতিয়া আঞ্জা কেনেকুৱা টেষ্ট হৈছে আপোনালোকক কম খাই পেলাই। আৰু ভিডিঅ'টো গুৱাহাটীত কিবা এটা চাকনা দিলে দেখোন। কি দিলা তোমাক মানে এইটো কি মছলা? এইটো কিবা এটা মছলাও দিলে তেখেতে। তো এতিয়া খাই লৈ আপোনালোকক জনাম কেনেকুৱা আহিছে আৰু লগতে ভিডিঅ'টো ইয়াতে শেষ কৰিম গোৱালপাৰা পৰাই। তো মহা কিবা ক'বা নেকি? তোমাৰ এক্সপিৰিয়েঞ্চ কি আজি ৰান্ধাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা? থেংক ইউ, বহুত ফূৰ্তি কৰিলোঁ আজি। য়েছ ভাল লাগিল। য়েছ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰে। য়েছ তো আমাৰ ৰান্ধনী আৰু যোগালী খাই আছে, মই খাই আছোঁ লগতে। আৰু তাৰপিছত নাই তেখেতে পানী খাই পেলাই এক্টিং কৰি আছে খোৱাৰ। আৰু লগতে মই খাই আছোঁ। বিৰাট টেষ্টি হৈছে। টেষ্টি নহ'লেও টেষ্টি বুলি ক'ব লাগিব আৰু হৈছে আৰু কিবা এটা। তো খাই লওঁ আৰু খাই লৈ ইয়াৰ পৰা এতিয়া আমি যাম। ঠিক আছে এটা ভিডিঅ' কৰোঁ শেষত। তো খালোঁ ল'লোঁ আমি সকলোকে বাই 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 বাই। এতিয়া আমি ভাত চাত খালোঁ আৰু ভাত চাত খাই পেলাই আমি এতিয়া যাব ওলাইছোঁ। আৰু ৰাতি বাজিল 9:08 হ'ল ৰাতি। আৰু এতিয়া ভাত পানী খাই আমি এতিয়া যাম গুৱাহাটী গোৱালপাৰাৰ পৰা। আৰু জাৰ্ণিটো ইয়াতে মানে এণ্ড কৰিলোঁ। দুপৰীয়া বহুত গৰম আছিল কাৰণে ভিডিঅ' বনোৱা নহ'ল। সেই গতিকে ৰাতি অকণমান হাঁহি ফূৰ্তি কিবা ধেমালি কৰিলোঁ আৰু ভিডিঅ' অকণমান বনালোঁ। গতিকে আপোনালোকে যদি চাইছে ভিডিঅ'টো শেষলৈ তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ। বাই বাই, গুড নাইট, টেক কেয়াৰ।